আজি পিছে 4টা বজাতে উঠিলোঁ। ঘৰলৈ বাহঁত আহিছিলে কালি 10টা বজাত পালেহি ৰাতি। আৰু আজি ৰাতিপুৱা 4টা বজাতে গ'ল। বা যিহেতু সৰু আকৌ গা বেয়া হ'ল, তেওঁ যোৰহাটত এডমিট আছে। বাহঁত থাকে ডিফুত চাকৰি সূত্ৰে, বা আৰু ভিনদেউ ডিফুত থাকে। তো তেওঁলোক আহিলে দেউতাকৰ ওচৰলৈ, আকৌ ৰাতি আমাৰ ঘৰলৈকে গুচি আহিলে। তাৰপিছত ৰাতিপুৱা 4টা বজাতে গ'লে কিবা এটা খুৱাই মেলি পঠিয়াই দিছোঁ, যিহেতু ইমান দূৰ যাব, আকৌ যোৰহাট যাব, আকৌ যোৰহাটৰ পৰা আকৌ তেওঁলোক ডিফু যাব, যিহেতু চাকৰি তেওঁলোকৰ ছুটি নাই তেনেকৈ। এইফালে মই কাপোৰো ধুই থৈছিলোঁ, লগতে এইফালে ঘৰ মুচি আছিলোঁ। কাপোৰ পিছে আজি শুকুৱাই দিলোঁ, ৰ'দটো ইমান ৰাতিপুৱা নাছিলে, এতিয়া পৰা ৰ'দটো ওলাইছে। ৰাতিপুৱা একদম বতৰটো মানে বৰষুণ দিওঁ লিখীয়া কৰি আছিলে। এইফালে আমাৰ চালিখন দি দিলে, দেহাৰ বাৰ্থডেৰ কাৰণে দিছিলে। ইয়াত মানে খাবলৈ আৰু বনোৱা সিজোৱা খাবলৈ এখন দি দিছিলে। পিছে ঘৰৰে টিংপাত আৰু বাঁহৰ কাৰণে এখন একেবাৰে থাকি গ'ল। আৰু কুকুৰা দুজনী দেখিছে, এই দুজনী যে একদম 1 কেজিমান হওঁতে আনিছিলে, এতিয়া ইমান ডাঙৰ হৈ গ'ল। আৰু সিহঁতক খাবলৈ মন নোযোৱা হ'ল, আৰু ঘৰৰ লিখীয়া হৈ গ'ল যে। আৰু এতিয়া এজনীকে খাবও নোৱাৰি, পিছে বেয়া লাগিব, এজনী অকলে হৈ যাব, কিবা হ'লেহে সিহঁতক খোৱা হ'বগৈ আৰু। এইফালে ময়ো কাপোৰ চাপোৰ মেলি লৈছোঁ, আৰু ৰাতিপুৱা দেহা পিছে এতিয়া শুই আছে। তাইও আজি ৰাতিপুৱা বহুত সোনকালে উঠিলে। ৰাতিও মানে বাহঁত আহিছিলে, তেওঁলোকৰ লগত অকণমান দেৰি খেলিলে, ৰাতি শুৱাও দেই। ৰাতিপুৱা তাইও 4টা বজাতে উঠিলে। মোৰ কাম চাম কৰি মেলি এইখিনি আজৰি হৈ গ'ল। মা পিছে বজাৰলৈ গ'ল, আজি মঙলবাৰ বজাৰ। মই 8টা বজাতে চব মানে ভাত চাত বনাই সদায় আজৰি হৈ যাওঁ দেই। মানে পানী পেট ধৰিলে পানী একদম পূৰা খাই লৈছোঁ। আজিকালি অকণমান কাম কৰিলে কিবা এটা ফেফনি ধৰা লিখীয়া হৈছে। এইটো টাইম এনেকুৱা মানে মোৰ প্ৰেগনেঞ্চি টাইমত মোৰ হৈছিলে পিছে এনেকুৱা অকণমান কাম কৰিলে ফেফনি ধৰা টাইপৰ।